কোনটো স্ট্রিমত পঢ়িম আর্টস সায়েন্স নে কমার্স কলা বাণিজ্য নে বিজ্ঞান কনফিউজড হৈ আছে মই ফাৰুক আহমেদ সকলোকে স্বাগতম জনাইছো আজি এটা ইম্পৰ্টেন্ট টপিকছৰ ওপৰত আলোচনা কৰিম যে হুইচ স্ট্ৰীম শুড আই সিলেক্ট আফটাৰ ক্লাস 10 আমাৰ অসমৰ বহুতো ছাত্ৰ ছাত্ৰী আছে যোনকেইটা ছাত্ৰ ছাত্ৰীয়ে নেকি ইতিমধ্যে ক্লাস 10 ৰ ফাইনেল পৰীক্ষা দিছে এতিয়া মনে মনে ভাবি আছে যে মই আৰ্টছত পঢ়িম নে সায়েন্সত পঢ়িম নে কমাৰ্চত পঢ়িম আমাৰ গাৰ্জিয়ানস অভিভাৱক সকলেও চিন্তিত তো আজিলৈ আইছো এটা পাৱাৰফুল ভিডিও যত নেকি আমি ডিসকাশন কৰিম যে স্ট্ৰীম সিলেকশন কেনেকৈ কৰা যায় হাউ শুড উই সিলেক্ট এ গুড স্ট্ৰীম তো প্ৰথমতে আলোচনা কৰিছো যে হোৱাট ইজ স্ট্ৰীম স্ট্ৰীম মানে কি বিভাগ মানে কি কোনটো বিভাগ মই ক্লাস 10 ৰ পিছত সিলেক্ট কৰিম এ স্ট্ৰীম ইজ এ পাৰ্টিকুলাৰ পাথ অৰ এ চেনেল অৰ এ ৱে অফ প্ৰসিডিং ডিকশনাৰী মিনিং অফ এ স্ট্ৰীম ইজ যে এটা পাথ হয় এটা বাট হয় যত নেকি আমি কি কৰিম যাম আগবাঢ়ি যাম or a way of proceeding or মানে হল proceeding means progress or a movement from one thing to another যোনটো বাটত আমি চলি যোনটো বিভাগত আমি আগবাঢ়ি গৈ নিজকে নিজে কি কৰিম progress কৰিম আমি developed কৰিম from one moment to another এটো dictionary meaning of a stream so what is a stream it's a progress or a movement যোনটো বিভাগত আমি কি কৰি আগবাঢ়ি গৈ আমি নিজকে নিজে ডেভেলপ কৰিব পাৰি সিম্পলি কোনটো বিভাগত পঢ়িম আৰ্টস নে সায়েন্স নে কমাৰ্চ চাবলৈ ফুল ভিডিও what are the types of streams basically মানুহে কয় তিনিটা ধৰণৰ স্ট্ৰীম আছে বিভাগ আছে আৰ্টস সায়েন্স কমাৰ্চ কিন্তু তাৰ লগতে আৰু এটা বিভাগ লুকাই আছে যোনটো নেকি ইমান জনপ্ৰিয় নহয় আমাৰ মানুহে এইখিনিৰ কথা ইমান গম নাপায় হেতু হল আমাৰ ভোকেশনাল স্ট্ৰীমৰ কথা আমি বহুতে হয়তো নাজানোই যে ভোকেশনাল স্ট্ৰীম কি হয় সো আমি প্ৰথমত আলোচনা কৰিবলৈ লৈছো যে আৰ্টস স্ট্ৰীমৰ কথা কলা বিভাগ যোনটো আৰ্টস দিস স্ট্ৰীম ইজ the widest of all and it is related to education subject like history geography political science psychology sociology language anthropology human resource journalism etc তো কিছুমান সাবজেক্টৰ নাম মই কৈছো যোনকিটা সাবজেক্টৰ নাম হয়তো আপোনালোকে বুজি পাইছে sociology language political science মান তেনেকা ধৰণৰ সাবজেক্ট আছে আৰু আৰ্টস স্ট্ৰীম যোনটো হয় সবতকে ডাঙৰ বহল বিভাগ হয় বহুতে আৰ্টস স্ট্ৰীমক লৈ হয়তো আপোনালোকে ভাবিব পাৰে ইটস নট দ্যাট ইম্পৰ্টেন্ট কিন্তু নহয় আৰ্টস স্ট্ৰীমৰ মাজত সবতকে বেছি সাবজেক্টস আছে সবতকে বেছি স্কোপ আছে সো স্ট্ৰীমৰ মাজত আৰ্টছৰ মাজত যদি আপোনাৰ লৰা ছোৱালীৰ যদি সন্তানৰ যদি কিবা ইন্টাৰেষ্ট আছে যেনেকা ধৰক মিউজিক ড্যান্স এক্টিং আৰ্ট এন্ড কালচাৰ কুকিং পলিটিক্স হিষ্ট্ৰী ল্যাঙ্গুৱেজৰ ওপৰত ৰিজনিংৰ ওপৰত এডুকেশ্যন আমাৰ আৰ্থ ক্লাইমেট ইকনমি এইবিলাক সেক্টৰত এইবিলাক টপিকছৰ ওপৰত যদি স্টুডেন্টস সকল বা অভিভাৱক সকলৰ লৰা ছোৱালীৰ যদি ইন্টাৰেষ্ট আছে they can go for art stream লগতে কিছুমান আমাৰ ৰিপৰ্টাৰ দেখা পাওঁ আজিকালি জাৰ্নালিজম সেক্টৰত এংকৰিং প্লাস পোয়েট ৰাইটাৰ সিভিল সাৰ্ভিস IAS IPS আৰ্ট স্ট্ৰীমৰ পৰা সহজে হ'ব পাৰে সো আৰ্ট স্ট্ৰীমৰ মাজত আমাৰ কলা সংস্কৃতি আমাৰ ইতিহাস ঐতিহ্য আমাৰ হিষ্ট্ৰী ল্যাঙ্গুৱেজৰ ওপৰত আমাৰ কলা সংস্কৃতিৰ ওপৰত এই শিক্ষাখিনি পোৱা যায় যদি ছাত্ৰ ছাত্ৰী তোমালোকৰ এটো সেক্টৰত যদি তোমালোকৰ যদি মন আছে এইবিলাক টপিক যোনকিটা মই কৈছো তোমালোকে আৰ্টস স্ট্ৰীমত যাব পাৰা আৰু মেইনলি এটা স্ট্ৰীম এটা বিভাগ নিৰ্বাচন কৰাৰ আগত সিলেক্ট কৰাৰ আগত কি পইণ্ট মনত ৰখা উচিত কিছুমান কথা আমি মনত ৰাখিব লাগে যেনেকা know your interest ছাত্ৰ ছাত্ৰী তোমালোকৰ কোত ইন্টাৰেষ্ট আছে তুমি কি কৰি ভাল পোৱা হেতু নোট ডাউন কৰা আৰু যোনটো বিভাগ তুমি লবলৈ লৈছা যোনটো স্ট্ৰীম তুমি সিলেক্ট কৰিবলৈ লৈছা
এই তোমাৰ মন পছন্দৰ ইন্টাৰেষ্টখিনি ইয়াত অন্তৰ্ভুক্ত আছে নে নাই, ইনক্লুশন আছে নে নাই চাই লোৱা। তাৰ পিছত সেই ষ্ট্ৰীমখন, সেই বিভাগ যোনটো আছে তাক তোমালোকে গভীৰভাৱে তাক কি কৰা, ৰিচাৰ্চ কৰা, গৱেষণা কৰা, ডিপলি চোৱা এইটো ষ্ট্ৰীমৰ পৰা কি কি হ'ব পৰা যায়, এই বিভাগৰ পৰা আমি কি কি হ'ব পাৰো, মোৰ মন পছন্দৰ কিছুমান টপিকছ যোনকেইটা ইয়াত কৈছো এই বিভাগত অন্তৰ্ভুক্ত আছে কি না। তাৰ পিছত কেৰিয়াৰ কাউন্সেলিং কৰা। কেৰিয়াৰ কাউন্সেলিং আলোচনা কৰিব লাগে, শিক্ষকসকলৰ লগত হ'ব পাৰে বা ডাঙৰ সিনিয়ৰসকলৰ লগতো হ'ব পাৰে, বা আজিকালি আমাৰ গুগলছ আছে, ডিজিটেল মিডিয়াত আছে, এই সেক্টৰৰ ওপৰত, এই ষ্ট্ৰীমৰ ওপৰত সাৰ্চ কৰিব পাৰা যে কি হ'ব পৰা যায় আৰু কি নহ'ব পাৰি চাব পাৰা। তাৰ পিছত সবতকৈ আৱশ্যক আৰু এটা কথা, বাজেট, যে তুমি যে এইটো ষ্ট্ৰীম লৈছা ইয়াৰ খৰচা কিমান, ফাইনেন্সিয়েল এক্সপেণ্ডিচাৰ কিমান হ'ব, বিত্ত কিমান যাব, ফাইনেন্স কিমান যাব, সেইখিনি সমৰ্থ ফেমিলিৰ আছে কি না। এনেকা নহয় যে মই ষ্ট্ৰীমটো ললো, মোৰ ইন্টাৰেষ্ট আছে, লাষ্টত মই পইচাৰ কাৰণে মোৰ কি হ'ল, মই ষ্ট্ৰীমটো চেঞ্জ কৰিব লগা হ'ল, এনেকা বহুতো কণ্ডিশ্যন আহে। সো এনেকা যাতে নহয়, আমাৰ সকলোৱে যাতে এনেকা আমি ডিচিশ্যন লওঁতে বাজেট চেক কৰোঁ, আমি কাউন্সেলিং কৰোঁ, আমি যাতে সেই বিভাগটো ডিপলি ৰিচাৰ্চ কৰোঁ, নিজৰ ইণ্টাৰেষ্ট আৰু কোনবিলাক ইণ্টাৰেষ্টৰ মতে ছাবজেক্টত এই বিভাগত আছে কিনে কিনি চাওঁ। তো সেকেন্ডলি আৰু এটা ষ্ট্ৰীমলৈ মই গৈছোঁ, এইটো কমাৰ্চ ষ্ট্ৰীম, বাণিজ্য ষ্ট্ৰীম। বাণিজ্য ষ্ট্ৰীমক আমাৰ মানুহে বেচিকেলি অসমৰ ভাবে যে ইয়াত অংক গণিত থাকে, ইয়াত আৰু কিবা বেংকিং লাইন আৰু কিবা এনেকা লাইনৰ হয়, কিন্তু টোটেলি ভুল ধাৰণা। কমাৰ্চ ষ্ট্ৰীম ইজ অলছো আনাদাৰ ইম্পৰ্টেণ্ট ষ্ট্ৰীম। বাণিজ্য বিভাগো হৈছে বহুত ডাঙৰ স্কোপ থকা এটা ষ্ট্ৰীম। দিছ ষ্ট্ৰীম ইজ ৰিলেটেড টু ট্ৰেড, কমাৰ্চ, বিজনেছ, ফাইনেন্স and financial marketing, banking. Having any students having strong mathematical calculations abilities, financial abilities, then this stream is the best for you. কোনো ছাত্ৰ ছাত্ৰীৰ যদি ক্যালকুলেশনৰ মাজত হি ভাল, ম্যাথছৰ মাজতো ভাল, এনেকা নহয় যে ম্যাথছত বেয়া হলে প্ৰবলেম হ'ব, that doesn't matter. ম্যাথছৰ মাজতো ভাল, কিবা ক্যালকুলেশনত তেওঁ কিবা বেলেগ কৰিব বিচাৰে, then commerce stream is best for you. দেহা বেপাৰ, বাণিজ্য, তোমাৰ বিজনেস, বিত্তীয় যোনবিলাক হেৰি আছে, অৰ্থনৈতিক পূৰ্ণ যোনবিলাক বজাৰকৰণ, মাৰ্কেটিং, সকলো বস্তু আমাৰ কমাৰ্চ ষ্ট্ৰীমৰ মাজত অন্তৰ্ভুক্ত হৈ আছে। সো ষ্টুডেন্টস, যদি তোমালোকৰ কিছুমান ষ্টুডেন্ট দেখা যায় যে মেনেজাৰ হ'বলৈ মন আছে, পৰিচালক বুলি কয়, বা বেংকাৰ হ'বলৈ, বেংকত চাকৰি, মেনেজাৰ, কিবা একাউণ্টেণ্ট, তাৰপিছত প্ৰমোটাৰ, কিবা এণ্টাৰপ্ৰেনিয়ৰ হ'বলৈ, উদ্যোক্তা, মাৰ্কেটাৰ, এডভাৰটাইজাৰ, চাৰ্টাৰ একাউণ্টেণ্ট, কোম্পানী সেক্ৰেটাৰী, টেক্স কনসালটেণ্ট, ইনকাম টেক্স অফিচাৰ, অডিটৰ, তেতিয়াহ'লে ইঞ্চুৰেঞ্চ, ফাইনেন্স, ষ্টেটিষ্টিক্স, দেন কমাৰ্চ ইজ দ্য বেষ্ট ষ্ট্ৰীম ফৰ ইউ। যদি উল্লেখ কৰা টপিকছ কিটাৰ ওপৰত, সাবজেক্ট কিটাৰ ওপৰত যদি কোনো ইণ্টাৰেষ্ট, ষ্টুডেণ্টৰ ইণ্টাৰেষ্ট আছে, then you can go for commerce stream. তো ইয়াৰ কাৰণে মই আকৌ সেম কথাটোৱে কম, know your interest. তুমি কি কৰিবা, তোমাৰ কি কৰাৰ মন, তোমাৰ ইণ্টাৰেষ্ট খিনি তুমি আগত আইডেন্টিফাই কৰা। এনেকা নহয় যে দেউতাকে কৈছে, মাকে কৈছে, মই সেই কাৰণে কমাৰ্চ পঢ়ি আছো, সায়েন্স পঢ়ি আছো, মোৰ মনটো আৰ্টছ পঢ়াৰ, এনেকা যাতে নহয়। আৰু এনেকা যদি আন্ডাৰ প্ৰেছাৰত যদি কোনো ষ্টুডেণ্টে যদি তোমালোকে ষ্ট্ৰীম নিৰ্বাচন কৰা, তোমালোকে তাত সিমান ভাল ফলাফল কৰিব নোৱাৰিবা। তোমাৰ ইণ্টাৰেষ্ট থাকিব লাগিব, তোমাৰ ইণ্টাৰেষ্টৰ মতে তোমাৰ সেই টপিকছ কিটা ষ্ট্ৰীমৰ মাজত তোমাৰ ইণ্টাৰেষ্ট ৰিলেটেড কি কি বস্তু আছে, তোমাৰ পছন্দ অনুযায়ী কি কি বস্তু আছে, সেইখিনি চাব লাগিব। তাৰপিছত সেই বিভাগটোক তুমি ডিটেইলছ ফ্ৰম এ টু জেড তুমি সব বস্তু চালি জাৰি চাব লাগিব, ৰিচাৰ্চ কৰিব লাগিব। আজিকালি ৰিচাৰ্চ কৰাটো অত্যন্ত ইজি হৈ গ'ল। তুমি সেইটো সেক্টৰৰ সাকসেসফুল মানুহ চাব পাৰা, সিনিয়ৰছ সকল আছে চাব পাৰা, সিহঁতৰ লগত পৰামৰ্শ ল'ব পাৰা, তোমাৰ টিচাৰ্ছ, তোমাৰ অভিভাৱক, গাৰ্জিয়ান সকলৰ লগত তোমালোকে কনসাল্ট কৰিব পাৰা। তাৰ পিছত তোমাৰ ঘৰৰ সেইখিনি সমৰ্থন আছে কিনা, সমৰ্থ আছে কিনা বিত্তভাৱে, ফাইনেন্সিয়েল সাপোৰ্ট কৰিব পাৰিব কিনা, ইমানখিনি যদি তুমি এইম এটা বনাইছা, সেইটোৰ কাৰণে তোমাৰ ঘৰৰ সেইখিনি ফিজ বহন কৰা ক্ষমতা আছে কিনা, সেইখিনিও চালি জাৰি আমি চাব লাগিব।
আৰু এটা ইম্পৰ্টেন্ট ষ্ট্ৰীমছ আছে এটো সায়েন্স ষ্ট্ৰীমছ ইট ইজ আমাৰ বিজ্ঞান বুলি আমি ক'ব পাৰো বিজ্ঞান যোনটো আছে আমাৰ সায়েন্স ষ্ট্ৰীম যোনটো হয় ইয়া যোনটো ষ্ট্ৰীম ইজ ৰিলেটেড এবাউট মেডিকেল ষ্টাডিজ and engineering with subjects like physics, chemistry, biology, maths, computer science, etc. যদি কারবার ইঞ্জিনিয়ারিং সেক্টরত যাবলৈ মন কিবা মেডিসিন সেক্টর মেডিকেল সেক্টরত then you can go for this science stream. যদি তোমার কিবা আর্কিটেকচার হবলৈ মন আছে কিবা তোমার কম্পিউটাৰৰ কিছুমান ইঞ্জিনিয়াৰ হবলৈ মন আছে কম্পিউটাৰৰ সেক্টর বহুত তোমাৰ field আছে য'ত নেকি আমাৰ এক্সপার্ট সকলৰ বহুত প্ৰয়োজন হয় যেহেতু আমি সকলোৱে জানো দিস ইজ দ্য কম্পিউটাৰ এজ নাও সো যোন কেইজন ছাত্ৰ ছাত্ৰীয়ে ভাবিছা যে মই কিবা চিকিৎসক হম বা মই কিবা প্ৰযুক্তি বিজ্ঞানৰ দিশত কিছুমান মই টেকনলজিক্যাল সেক্টৰত কিবা মই নিজৰ কেৰিয়াৰ গঢ়িম then this stream is for you. It's basically about maths, physics, chemistry and biology. যদি কিবা ডক্টৰ ইঞ্জিনিয়াৰ সফটওয়্যাৰ ডেভেলপাৰ then computer hardware designer civil engineer and medicine animal medicines working in laboratory astronaut clinic dentist pharmacy health sector nutrition animation or jodi hoy kiba animation or jodi interest ase then the animal lover veterinary doctor mechanical এইবিলাক টপিকস সায়েন্স স্ট্ৰীমত যোন কিটা মই হেৰি কৰি ইনক্লুড কৰি লৈছো এইবিলাকৰ ওপৰত যদি কাৰোবাৰ ইন্টাৰেষ্ট আছে then he can or she can go for science stream বিজ্ঞান শাখাত যদি কোনোবা যাব বিচাৰে এই কিটা টপিকসৰ ওপৰত যে মেডিকেল বা ইঞ্জিনিয়াৰ ফাৰ্মাসি হেলথ নিউট্ৰিশন বহুত কিবা কিবি আছে যদি কাৰোবাৰ এটো সেক্টৰৰ মাজত যদি ইন্টাৰেষ্ট আছে then তেওঁ হেতু সেক্টৰত যাব পাৰে সায়েন্স বিভাগ লৈ পঢ়িব পাৰে সো ইয়াতো সেম নিজৰ ইন্টাৰেষ্ট মেটাৰ কৰে ফাৰ্স্ট অফ অল নিজৰ ইন্টাৰেষ্ট থাকিব লাগিব ইন্টাৰেষ্ট থকাৰ পিছত নিজৰ সেই বিভাগত নিজৰ ইন্টাৰেষ্টৰ মতে কি সাবজেক্ট আছে যি ইন্টাৰেষ্ট মোৰ আছে সেই অনুপাতে মোৰ এই বিভাগত সাবজেক্ট আছে কি না সেইখিনি মই মেনেজ কৰি চাব লাগিব মিলাই চাব লাগিব তাৰ পিছত এইখিনি যোৱাৰ পিছত মই এই বিভাগ যোনটো সায়েন্স হক আৰ্টছ হক কমাৰ্চ হক মই ফুল ডেপথত এনালাইজ কৰি ৰিসাৰ্চ কৰিব লাগিব যে কি হ'ব পৰা যায় এই বিভাগটোৰ পৰা তাৰ পিছত কাউন্সেলিং কৰিব লাগিব কাউন্সেলিংৰ কাৰণে নিজৰ টিচাৰ্স আছে স্কুল কলেজ আছে সোশ্যাল মিডিয়া আছে আমাৰ মিডিয়া আছে গুগল কৰিব পাৰো আমি ইউটিউবত চাব পাৰো আমাৰ গাৰ্ডিয়ান সকল আছে আমাৰ সিনিয়ৰ সকল আছে আমি কাউন্সেলিং আমি ফিডব্যাক লব পাৰো লগতে আমাৰ বাজেটিং হ'ব লাগিব যে মই যদি এই বিভাগত যদি পঢ়ি যাও মোৰ কিমান খৰচা হ'ব আৰু মোৰ সেই লক্ষ্য স্থানত যাবলৈ উপনীত হ'বলৈ মোৰ কিমান টকাৰ প্ৰয়োজন হ'ব সেইখিনি সমৰ্থ মোৰ ফ্যামিলিৰ আছে কি না যদি আছে দেন গুড আৰু যদি নাই এৰেঞ্জ কৰা যাব কি নহয় বা নোৱাৰো কি না নহয় এটো আমি চাব লাগিব আগতিয়াকে আমি প্ৰেডিক্ট কৰি লব লাগিব নহলে যদি আধা বাটত যোৱাৰ পিছত পইচাৰ কাৰণে যদি আকৌ বাটৰ পৰা ঘূৰি আহিব লাগে বিভাগটো আকৌ ষ্ট্ৰীমটো চেঞ্জ কৰিব লাগে তেতিয়া হলে বহুত প্ৰবলেম হৈ যাব সো ডিয়াৰ ষ্টুডেন্টস এন্ড গাৰ্ডিয়ানস মই ব্ৰিফলি আকৌ এটা ৰিভিজন দি দিছো ক্লাস 10 এক্সাম দিছো 10 ৰ পিছত তিনিটা বিভাগ আছে আৰু এটা ভোকেশনাল বিভাগও আছে সায়েন্সত আৰ্টছত কমাৰ্চত পঢ়িব হলে নিজৰ ইন্টাৰেষ্ট যদি আৰ্টছত পঢ়িব হয় তেতিয়া হলে সাবজেক্টস কলা সংস্কৃতি হিষ্ট্ৰী ঐতিহ্য সিভিল সার্ভিস এবিলাকত যদি ইন্টারেস্ট থাকে দেন ইউ ক্যান গো ফর আর্টস যদি মার্কেটিং ফাইনান্স বাজেটিং ট্যাক্স ব্যাংক এবিলাকত যদি কারবার ইন্টারেস্ট আছে দেন গো ফর কমার্স আর যদি মেডিসিন ইঞ্জিনিয়ারিং সফটওয়্যার ডেভেলপার এনিমেশন এবিলাকত দেন গো ফর সায়েন্স আৰু সবতকে উল্লেখনীয় যে গাৰ্ডিয়ান সকল আৰু ষ্টুডেন্ট সকলক মই কওঁ যে ইয়াত স্টুডেন্ট ইন্টারেস্ট ইজ দ্য মেইন থিং যোনজন ক্যান্ডিডেটে পঢ়িব তেওঁৰ ইন্টারেস্ট মেইন হয় সেকেন্ডলি তেওঁৰ ৰিলেটেড এই ষ্ট্ৰীমৰ মাজত ইন্টারেস্ট কিনি আছে কিনা হেখিনি চাব লাগিব তাৰ পিছত কাউন্সেলিং লাগিব তাৰ পিছত ষ্ট্ৰীমটোৰ বিষয়ে ডেপথ নলেজ লাগিব and lastly
এই ষ্ট্ৰীমৰ কিমান খৰচা হ'ব, কিমান ফিজ বহন কৰিব লাগিব, বাজেট থাকিব লাগিব, এইখিনি কথা উল্লেখ ৰাখি ছাত্ৰ ছাত্ৰী হয় তোমালোকে যদি বুজি পেলাই আগবঢ়া তেতিয়াহ'লে তোমালোকৰ ষ্ট্ৰীম সিলেকশ্যনত কোনো প্ৰব্লেম নহয়। আৰু যদি আপোনালোকে ইমান সময় মোৰ ভিডিঅ'খিনি চাইছে, যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব। আৰু সবতকৈ কোনটো ষ্ট্ৰীম ভাল লাগিছে, তুমি কোনটো ষ্ট্ৰীমত পঢ়িবা মোক কমেণ্ট কৰি জনাবা। থেংক ইউ। জয় আই অসম।